মৰ্নিং সকলোকে কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ বাৰু আৰু এতিয়া সন্ধিয়াই হ'ল আৰু 5 বাজিলে আৰু তাকে ভাবিছোঁ চাহ খাবলৈ কিবা এটা বনাওঁ বুলি যিহেতু বিস্কুটে খাই চাহটো বৰ এটা ভাল নালাগে আৰু তাতে বৰষুণো দি আছে ভাবিলোঁ পকৰি কেইটামানকৈ বনাওঁ বুলি আৰু তাকে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ আৰু বহুত দিন ভিডিঅ' তেনেকৈ বনোৱাই নাই আৰু তাকে এতিয়া বনাওঁচোন কি আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। মই ৰেডি কৰি লৈছোঁ এয়া ঢেকীয়া শাক আৰু এটা পিঁয়াজ লৈছোঁ এয়া জলকীয়া দুটা লৈছোঁ আৰু এইফালে বেচন আৰু এইফালে এইটো বেকিং পাউডাৰ আৰু এয়া গোটেইখিনি এতিয়া মই ৰেডি কৰি লওঁ। এইফালে এইটোতে ৰেডি কৰিম আৰু এতিয়া এয়া মই উলিয়াই ল'লোঁ এয়া বেচনখিনি আৰু ইয়াতে বেকিং পাউডাৰ এচামুচ দিছোঁ আৰু এইখিনি ধুনীয়াকৈ এতিয়া মিহিকৈ ইয়াত কাটি লওঁ আৰু এইফালে এতিয়া পিঁয়াজ কাটি আছোঁ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া এইখিনি ৰেডি কৰি ল'লোঁ আৰু এইখিনি অকণমান পাতলাকৈ কৰিছোঁ যিহেতু বৰ বেছি টান কৰা নাই এইখিনি। তেল দিয়া হৈ গ'ল, তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু এতিয়া আৰু এইফালে থ'বলৈ এখন প্লেট লৈ লৈছোঁ, ইয়াতে থ'ব লাগিব বনাই মেলি। হাতেৰে দিলে পকৰিকেইটা ধুনীয়া হয় আৰু মই চামুচে দিছোঁ যিহে বহুত ডাঙৰ ডাঙৰ হ'লে দেখিছেনে ফুলিও গ'ল তাতে আৰু হাতেৰে দিলে মানে ধুনীয়া হয় আৰু পকৰিকেইটা চাইজৰ হয় আৰু দেখিছে ইমান ডাঙৰ ডাঙৰ হ'ল আৰু এইকেইটা যি হ'লেও ঘৰতে খাম আৰু ইয়াত হৈছে আৰু লাহেকৈ অলপ ৰঙা পৰিব দিম আৰু প্ৰায় হৈছে আৰু এতিয়া মই ইয়াতে কাঢ়ি লওঁ আৰু এটা এটাকৈ। পকৰি ৰেডি হৈ গ'ল দেই এয়া এইফালে চাহ বনাই আছোঁ এতিয়া চাহ একাপ বনাই ৰেডি কৰি ল'লোঁ আৰু এতিয়া খাওঁ। যিহেতু মিষ্টাৰ নাই ওলাই গ'ল আৰু এইফালে বেটাকো দিছোঁ আৰু মই সিহঁতি খামেই চাহকাপ খাই ল'ম আৰু তেন্তে আৰু যেতিয়া তেতিয়া আচলতে পকৰি বনাওঁৱেই কিন্তু ভিডিঅ' কৰা নহয় তেনেকৈ কিন্তু ভিডিঅ' কৰিব আৰু আজি এনেই মন গ'ল ভিডিঅ' এটা কৰিবলৈ তাকে অকণমান ভিডিঅ' কৰিলোঁ আৰু এতিয়া খাই ল'ম চাহকাপ। কেতিয়াবা এনেকৈও চাহকাপ খাই ভাল লাগে চাবচোন যিহেতু বিস্কুট চানা এইবিলাক খাবলৈ কেতিয়াবা মনো নাযায় এনেকৈ কিবা বনোৱা বস্তু এটা খাই ভাল লাগে চাহৰ লগত আৰু তাকে খাই লওঁ তেন্তে।